লেটছ লাৰ্ণ আছাম চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ত অৰুণোদয় আলোচনীৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ আলোচনা কৰিব গৈ আছোঁ, যিখিনি হাইস্কুল টেটৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। প্ৰশ্ন 1টো চাই লওক। প্ৰশ্ন 1ত দিয়া আছে, অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰখনৰ নাম কি? অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰখনৰ নাম হ'ল অৰুণোদয়। প্ৰশ্ন 2টো চাই লওক। প্ৰশ্ন 2ত দিয়া আছে, অৰুণোদয় কোন চনত প্ৰকাশ হৈছিল? অৰুণোদয় 1846 চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈছিল শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা। প্ৰশ্ন 3টো চাই লওক। প্ৰশ্ন 3ত দিয়া আছে, অৰুণোদয় কাকতৰ সম্পাদক আৰু প্ৰতিষ্ঠাপক কোন আছিল? অৰুণোদয় কাকতৰ সম্পাদক আছিল নাথান ব্ৰাউন আৰু প্ৰতিষ্ঠাপক আছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল। প্ৰশ্ন 4টো চাই লওক। প্ৰশ্ন 4ত দিয়া আছে, এই মাহেকীয়া আলোচনীখনৰ সুদীৰ্ঘ 37 বছৰৰ সম্পাদক কোন কোন আছিল? এই অৰুণোদয় কাকতখনৰ সুদীৰ্ঘ 37 বছৰৰ সম্পাদকসকল হ'ল ডক্টৰ নাথান ব্ৰাউন, এছ.এম. হোৱাইটিং, ডক্টৰ মাইলছ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি। প্ৰশ্ন 5টো চাই লওক। প্ৰশ্ন 5ত দিয়া আছে, অৰুণোদয় প্ৰথমতে কোন ঠাইৰ পৰা প্ৰকাশ হৈছিল? অৰুণোদয় প্ৰথমতে শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল। প্ৰশ্ন 6টো চাই লওক। অৰুণোদয় আছিল এখন ... খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰিব লাগে। অৰুণোদয় কি আছিলে? অৰুণোদয় এখন মাহেকীয়া আলোচনী আছিলে। প্ৰশ্ন 7টো চাই লওক। প্ৰশ্ন 7ত দিয়া আছে, অৰুণোদয় কাকতখন কিমান চনলৈ প্ৰকাশ পাইছিল? অৰুণোদয় কাকতখন 1883 চনলৈ প্ৰকাশ পাইছিল। প্ৰশ্ন 8টো চাই লওক। প্ৰশ্ন 8ত দিয়া আছে, অসমলৈ মিছনেৰীসকল কিমান চনত আহিছিল? অসমলৈ মিছনেৰীসকল 1836 চনত আহিছিল। প্ৰশ্ন 9ত দিয়া আছে, অসমত বঙলাৰ বিপৰীতে পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিবলৈ মিছনেৰীসকলৰ লগত আন্দোলনত যোগ দিয়া অসমীয়া ডেকাজন কোন আছিল? অসমীয়া ডেকাজন আছিল আনন্দৰাম ঢেকিয়াল ফুকন। প্ৰশ্ন 10টো চাই লওক। প্ৰশ্ন 10ত দিয়া আছে, প্ৰথম অসমীয়া আধুনিক নাটকখন কি? গুণাভিৰাম বৰুৱাই লিখা ৰামন ব্ৰহ্মীয়ে হ'ল প্ৰথম অসমীয়া আধুনিক নাটক। প্ৰশ্ন 11ত দিয়া আছে, কিছুমান সাহিত্যিকৰ নাম লিখা যিসকলে অৰুণোদয় পাতত সাহিত্য চৰ্চা কৰিছিল। সেইসকল হ'ল আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি। প্ৰশ্ন 12টো চাই লওক। প্ৰশ্ন 12ত দিয়া আছে, নাথান ব্ৰাউনৰ লিখনি। নাথান ব্ৰাউনৰ লিখনিসমূহ কি কি? নাথান ব্ৰাউনৰ লিখনিসমূহ হ'ল আমাৰ ত্ৰাণকৰ্তা, যীশুখ্ৰীষ্টৰ নিয়ম, যাত্ৰিকৰ যাত্ৰা আদি। Thank you for watching my video. If you like my video, please subscribe to my channel.